পোনপ্ৰথমে মই অসমবাসী ও ভাৰতবাসীলৈ নমস্কাৰ ও আসসালামু আলাইকুম। মোৰ আজিৰ এই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোই যে আজি যি সংকটময় অৱস্থা বিশ্বতেই কওক বা আমাৰ ভাৰত বা অসমতেই কওক, একেই অৱস্থা। চাৰিওফালে মহামাৰীৰ মাজত আমি আবদ্ধ হৈ আছোঁ, তথাপিও আমি জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু সেই পৰিপ্ৰেক্ষিতত চৰকাৰেও ৰাইজক বহুত সহায় সহযোগিতা আগবঢ়াই আহিছে। কিন্তু মই এই পৰিপ্ৰেক্ষিতত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, যাতে বহিৰাজ্যত যিসকল শ্ৰমিক এতিয়ালৈকে আবদ্ধ হৈ আছে বা তেওঁলোক ৰখি গৈছে, বিভিন্ন কাৰণত আহিব পৰা নাই, ধনৰ অভাৱতেই হওক বা যাতায়াতৰ অসুবিধাতেই হওক, তেওঁলোক এতিয়ালৈকে ঘৰ পোৱা নাই। তেওঁলোকক যাতে সম্পূৰ্ণ বিনামূলীয়াভাৱে চৰকাৰে অনাৰ ব্যৱস্থা কৰে আৰু তেওঁলোক অহাৰ পিছত তেওঁলোকতো নিবনুৱা হ'ব নিশ্চিতভাৱে, আৰু সেই নিবনুৱা দূৰ কৰিবৰ কাৰণে, সকাহ দিবৰ কাৰণে চৰকাৰে যাতে এটা নিৰ্দিষ্ট বা এটা সুযোগ সুবিধা প্ৰদান কৰে। আৰু এই ক্ষেত্ৰত মই এটা কথা চিন্তা কৰিছোঁ, যাতে তেওঁলোকৰ যদি জব কাৰ্ড থাকে বা জব কাৰ্ড আছে, যিসকলৰ কাৰণে আছে, তেওঁলোকক জব কাৰ্ডৰ মাধ্যমেৰে এটা বিশেষ পেকেজ বা সুবিধা প্ৰদান কৰি দিব লাগে। আৰু যিসকলৰ জব কাৰ্ড নাই, তেওঁলোকৰ নতুনকৈ জব কাৰ্ড বনোৱাৰ কাৰণে সুবিধা কৰি দিব লাগে। এইখিনি মোৰ চৰকাৰলৈ আহ্বান জনাইছোঁ। জয় আই অসম, জয় হিন্দ।